এয়া আমি গৈ আছোঁ মাজুলীলৈ ৰাস চাবলৈ বুলি। নিমাতী ঘাট এয়া সোমাইছোঁ। নিমাতী ঘাটত সোমাই এতিয়া ফেৰীৰে পাৰ হ'ব লাগিব। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পাৰ হৈ আমি মাজুলীলৈ যাম ৰাস চাবলৈ। আহি আমি অফলামুখ ঘাট পাইছোঁহি। প্ৰথম ঘাট নিমাতী ঘাটৰ প্ৰথমটো ঘাট অফলামুখ ঘাট। এইফালেদি অফলামুখ ঘাটলৈ যাব পাৰি নিমাতীৰ পৰা। ইয়াত গাড়ীখন ৰখাই প্ৰথমতে সুধি লওঁ কিজানি এইফালে পাৰ হ'ব পাৰি। গাড়ীখন আৰু অলপ আগলৈ লগাই দিবলৈ কৈছে। এই দুখন গাড়ী হয়তো নাযাবও পাৰে। গাড়ী দুখন অকণমান আগলৈ লগাই দিওঁ। আগত আছে হেনো গাড়ী। যাওঁ যেনে তেনে পাৰ হ'ব পাৰিলেই হয়। গাড়ী আমাৰ লগাই দিলোঁ। মাজুলী যাওঁ বুলি আহিছোঁ। কোন উৎসৱমুখ পৰিৱেশ মাজুলীত, গতিকে সকলো ৰাইজ উৎসৱ চাবলৈ আহিছে মাজুলীত। যোৰহাট বা অন্যান্য জেগাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা যেনে তেনে গাড়ীখন উঠাবলৈ সুবিধা পাইছোঁ। গাড়ীখন উঠাই লওঁ। ফেৰীত বহুত মানুহ, বিশেষকৈ অনলাইন কৰিব লাগে। আমি আচলতে অনলাইন কৰিবলৈ টিকেটেই নাপালোঁ। উঠি ল'লোঁ দেই ফেৰীত যাব। আমাৰ বাবু ৰাস চাবলৈ আহিছে, একদম বহি আছে। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ মাজত কাষে চপাই দিয়া নাও, ঘাটলৈ উঠি যাওঁ। পাৰ পাইছোঁহি। এয়া আহি আমি পাৰ পাইছোঁহি অফলামুখ ঘাট মাজুলীৰ। ইয়াতে এতিয়া বাইকবোৰ নমাই ল'ব, তাৰপিছতহে গাড়ী নমাবলৈ সুবিধা পাম। অৱশেষত আহি এয়া ঘাট পালোঁহি, অফলামুখ ঘাট নিমাতীৰ পৰা। এইবোৰ বাইক নমাই আছে। তাৰপিছত এইখন মোৰ কিংখন উলিয়াম। গাড়ী এতিয়া উলিয়াব নিদিয়ে, লাষ্টত উলিয়াব লাগিব হয়তো। আৰু এইখন দেখিছে, যোৰহাট অভিমুখে এতিয়া যাত্ৰা আৰম্ভ কৰিব। নিমাতী ঘাটলৈ যাব। আজি ৰাতি আমি ৰাস চাই কাইলৈ উভতিম ৰাতিপুৱাই। এতিয়া পৰ্ব আহিছে আমাৰ। গাড়ীখন জাহাজৰ পৰা নমোৱা। গাড়ীখন নমাই ল'ব লাগিব এতিয়া ধুনীয়াকৈ। এয়া বৰ্তমান মাজুলী সোমাই পৰিছোঁ। মাজুলী অফলামুখ ঘাটৰ পৰা মাজুলীৰ বনগাঁও হৈ আমি কমলাবাৰীলৈ যাম। মাজতে আমাৰ এগৰাকী পেহী আছে, মণি পেহী ঘৰতো সোমাই যাম। অলপ গৈ থাকোঁ মাজুলীৰ ধুনীয়া পথ, ধুনীয়া পৰিৱেশ উপভোগ কৰি। দেউতা আৰু খুৰাজনক লৈ আহিছোঁ মাজুলীলৈ। প্ৰথম আজি উত্তৰ কমলাবাৰীতে ৰাস চাম। তাৰপিছত চাওঁচোন ৰাতিটো ক'ত ভাল লাগে, য'ত ভাল লাগে ত'তে সোমাম আৰু। আলহী ঘৰলৈ যাম যেতিয়া মিঠাই কেইটামান কিনি লওঁ ব'লক। ইয়াত ধুনীয়া এখন হোটেলো দেখিছোঁ। মনীষা বেগে ইয়াতো আছে ন? মনীষা বেগে ইয়াত নিজৰ আছেনে নে এনেকুৱাহে? নিজৰ খুলিলে নি? ক'ত খুলিলে? অঁ আচ্ছা। এয়া আমি আহি এতিয়া গড়মূৰ পাইছোঁ। মাজুলীৰ গড়মূৰ
এপাক চাই ল'লোঁ বজাৰখন। গড়মূৰ মেইন টাউন মাজুলীৰ ৰাস চাবলৈ অহা মানুহে পূৰা খাই আছে ফাষ্টফুড, গৰম গৰম পকৰি, জেলেবি। আজি উত্তৰ কমলাবাৰীতে ৰাসখন চাব লাগিব। এয়া আমি আহি আছোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰত ৰাস চাবলৈ। মানুহৰ ভিৰ একদম। মাজুলীৰ ৰাস চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। কেনেকুৱা লাগিছে হা মাজুলীৰ ৰাস? এয়া মঞ্চ উত্তৰ কমলাবাৰীৰ এই ৰাসভাগ বহুত যথেষ্ট ডাঙৰকৈ পতা হয়। এয়া ধুনীয়াকৈ সজাই পৰাই তোলা হয়। এটা পুখুৰী আছে, পুখুৰীটোৰ চাৰিওফালে লাইটেৰে সজাই পৰাই তোলা হয়। এই পুখুৰীটোত কিছুমান দৃশ্যও উলিয়ায়। সেইখিনিও আজি উপভোগ কৰিবলৈ পাম চাগে। চাওঁচোন কি কি দেখোঁ ইয়াত। মানুহৰ কিন্তু বহুত ভিৰ, একো বহিবলৈ মেলিবলৈ পোৱা নাই। সকলোৱে সেই ইয়াতে ফটো মাৰে। এইখন মাজুলী দৰিয়া দলং। ধুনীয়া দলং, ধুনীয়াকৈ সজাই পৰাই তোলা হয়। মাজুলীৰ দৰিয়া দলঙৰ এটা মনোমোহা দৃশ্য। কমলাবাৰী আৰু গড়মূৰ সংযোগী পথত। গুড মৰ্ণিং ফ্ৰম মাজুলী। এতিয়া মই মাজুলীত আছোঁ। এটা সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। যিহেতু কালি ৰাস চালোঁ, ৰাতিটো থাকিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। আৰু পুৱাৰ ৰঙা বেলিটোৰ সৈতে এখন ফটো মাৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আকাশত চৰাই। বাৰু এতিয়া গৈ থাকোঁ ঘাটলৈ। বাকী বিমানটা ৰাস চাই কেনেকুৱা পালে কওক? হা মোৰ কষ্ট একো নাই, মই এনেও আগতে ৰাস চাইছোৱেই। হ'লেও যে একে ৰাতিতে কিমান কেইখন ৰাস চালে? হা
ক'ত কেনেকুৱা হ'ব আমি গম পাই গ'ল। অকণমান উত্তৰ কমলাবাৰীত চালে, আউনীআটীত চালে, সোমালেই গম পাই নহয়। কমলাবাৰীত চালে, তাইতকৈ নাম্বাৰ 1 মানে নতুন কমলাবাৰী। নহয় উত্তৰ কমলাবাৰী। আমাৰ পৰীক্ষা ভুলটো কি হ'ল জানা নাই? কৈছিলা আমি আকৌ যে সঁচাকৈ ভাল লাগিছে। কালি দেউতাক বিশেষকৈ ৰাসখন দেখুৱাব পাৰিলোঁ। মাজুলীৰ ৰাস চোৱাৰ বহুত হেঁপাহ আছিলে। মই আগতে চাইছোঁ যদিও কালি মই তেনেকৈ চোৱা নাই, কিন্তু ভাল লাগিলে সঁচাকৈ। ফেৰীটোৱে পাৰ ভালে কুশলে সোনকালে হ'ব পাৰিলে টেনশ্যন নাই, ৰখিবলগীয়া নহ'লে হৈছে। লাল চাহ এয়া আহি কমলাবাৰী ঘাট পাইছোঁহি। মাজুলী কমলাবাৰী ঘাট চাওঁচোন, মানুহ ভিৰটো পূৰা দেখিছোঁ। যি হ'লে ভয় আছিলে সেইটো নহ'লেই হয়। ভালে কুশলে সোনকালে যাতে পাৰ হ'ব পাৰোঁ। ইয়াতে গাড়ীখন ৰখাই লওঁ, অলপ ওলাই মেলি চাব লাগিব ক'ত কেনেকৈ কি ব্যৱস্থা কৰিব পাৰি সোনকালে যাবলৈ হ'লে। টিকেটটো দিছে বা গাড়ীটো পূৰা লাইন। আমাৰ গাড়ীখন কিমান নম্বৰত পৰিছে বা? মানুহ মানে যি দেখিছোঁ, মানুহ ৰাতিপুৱাই আহিছে। যিমান দূৰ গম পাইছোঁ, মানুহ ৰাস চাই ৰাতিপুৱা 2-3টাতে ঘাটত ৰৈ আছেহি। এয়া পূৰা ভিৰ, পূৰা টিকেট ল'বলৈ লাইন পাতিছে ইয়াৰ পৰাই। কাউণ্টাৰ আছেগৈ সিপাৰে। তুমি ইয়াতে ৰোৱাচোন বাৰু, মই এইফালে চাই কি হ'ব এতিয়া, কেনেকৈ যোৱা হ'ব? যেনে তেনে গাড়ীখন লাইনত লগাই অলপকৈ আগুৱাই গৈ আছোঁ। বা দেখিছে পূৰা গাড়ী ভিৰ, গাড়ী এখন নাৱত তিনিখনকৈ পাৰ কৰাইছে। গাড়ী থকাসকলক এটা বেলেগ ছাইডে আনিছে, এইটো ছাইডেদি পাৰ হ'ব মানে ইফালে আছে বেছিভাগ মানুহ অকলশৰে মানে থকা বা বাইক লৈ অহাখিনি কাউণ্টাৰত টিকেট কাটিবলগীয়া হৈছে। মোৰ গাড়ীখন এইখন এই নম্বৰত আছোঁ নাজানো। অৱশেষত আহি নাৱত উঠিব হৈছে আৰু উঠিম আৰু ইয়াৰ পিছৰ ফেৰীখনতে উঠিবলৈ পাম চাগে গাড়ীখনৰ সৈতে। এয়া দেখিছেনে পূৰা লাইন হৈ তাৰ পৰা একদম কৰি ইয়াত পাইছোঁহি। ৰাতিপুৱা 5:30টাতে আহিছোঁ, এতিয়া আপোনাৰ 8:30 হৈছে। 3 ঘণ্টাত পাইছোঁহি আৰু নাৱৰ ওচৰ। এইয়া আচলতে গাড়ী বা বাইক এইটো সময়ত পাৰ কৰিবলৈ বহুত দিগদাৰ, বহুত হুলস্থুল হৈছে, বহুত পৰিৱেশ বেয়া হৈছে। কাউণ্টাৰত বহুত বেয়া পৰিস্থিতি হৈছে আৰু উপায়ো নাই, মানুহ সকলোৰে যাবই লাগিব। আচলতে মাজুলীত ৰাস চাবলৈ আহিম বুলি ভাবিলে আজিকালি অনলাইনো হৈছে। অনলাইনত 4-5 দিন আগতে টিকেটটো কৰি থোৱাটো ভাল, কাৰণ ডাঙৰ যিকেইখন নাও আছে জাহাজ, সেইকেইখনত অনলাইনখিনিহে দিয়ে। আৰু বাকী ৰাস চাবলৈ আহিলে আগতীয়াকৈ ডিচাইড কৰি ল'ব লাগে আমি কোনখন ৰাস চাম। উত্তৰ কমলাবাৰী ৰাসখন যথেষ্ট ভাল হয় ইয়াৰ। আমিও 3-4খন ৰাস চালোঁ কালি, কিন্তু তাত যথেষ্ট ভিৰ, তাত টিকেট নাথাকে, খোলা মঞ্চ, বহুত ভাল ৰাস পাতিছে, কিন্তু বহুত ভিৰ, বহিবলৈ জেগা নাই। মানে ৰাস আৰম্ভ হোৱাৰ 3 ঘণ্টামান আগতে আহি তাত বহি থাকিলেহে তাত ছিট পোৱা যায়। আৰু তাৰপৰা গৈ আপুনি বেলেগ জেগাতো টিকেট নাপায়। আৰু টিকেট থকা ৰাসৰ ভিতৰত কমলাবাৰীৰ যিখন ৰাস পাতিছে ফিল্ডত, সেইখন বহুত ধুনীয়া ৰাস, ভাল ৰাস, বহুত ডাঙৰ পেণ্ডেল, যথেষ্টখিনি টিকেট আছে, টিকেট থাকে, ছিটো থাকে, যথেষ্টখিনি টিকেট থকা ৰাসো আছে। তাৰ ভিতৰত বহুতকেইখন ভাল ৰাস হয়। গতিকে খপজপকৈ আহি নাৱত হুলস্থুলকৈ উঠি ৰাস এখন চাওঁ বুলি ভাবিলে ভাল ৰাস হয়তো নেদেখিবও পাৰে। গতিকে আগতীয়াকৈ প্লেন বনাই মাজুলীলৈ আহিব লাগে ৰাসৰ